নমস্কাৰ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ আমাৰ দৈনন্দিন জীৱনৰ ক্ষেত্ৰত বিভিন্ন সমস্যাৰ সন্মুখীন হওঁ। এই বিভিন্ন সমস্যাসমূহৰ ভিতৰত আমাৰ মহিলাসকলৰ বিশেষভাৱে বেছি সমস্যাৰ সন্মুখীন হোৱা দেখা যায়। মহিলাসকলৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হয়। সিহঁতৰ বিভিন্ন দোষৰ বাবেই হওক বা দোষাৰ বাবেই হওক, জন্মকুণ্ডলীত থকা কিছুমান দোষ আৰু আনুষংগিক কিছুমান দোষৰ প্ৰভাৱত মহিলাসকলৰ ক্ষেত্ৰত বিশেষভাৱে এই দোষবিলাক প্ৰকট হৈ উঠা দেখা যায়। মহিলাসকলৰ ক্ষেত্ৰত বিশেষকৈ কিয় বেছি হয়, সিহঁতৰ ক্ষেত্ৰত আৰু জন্মকুষ্ঠিৰ বাহিৰৰ সিহঁতৰ আদ্য ঋতু অৰ্থাৎ যেতিয়া সিহঁতৰ ঋতুমতী হয়, সেই প্ৰথম ঋতুমতী হোৱা সময়ত কিছুমান দোষৰ সন্মুখীন হয় আৰু সেই দোষবিলাকৰ প্ৰভাৱ বৈবাহিক জীৱনত পৰি যায়। আমাৰ সাধাৰণতে যিসকল মহিলাৰ প্ৰথম ঋতুমতী হোৱাতে দোষৰ সন্মুখীন হয়, সেই দোষবিলাক যদি খণ্ডন কৰা নাযায় তেতিয়াহ'লে তেওঁলোকে বিভিন্ন সমস্যাত ভুগিব পাৰে। জন্মকুষ্ঠিৰ বাহিৰেও এই দোষবিলাক প্ৰকট হৈ উঠে, যিবিলাক আমি সাধাৰণতে গভীৰভাৱে নাচাওঁ। যেতিয়া এজনী ছোৱালীয়ে প্ৰথম ঋতুমতী হয় তেতিয়া তেওঁ বিভিন্ন দোষ পাব পাৰে। হয়তো বৈধব্য যোগেই হওক নাইবা অন্য কিছুমান গিৰিয়েকৰ ক্ষেত্ৰত হওক নাইবা সন্তানৰ ক্ষেত্ৰত হওক কিছুমান অশুভ প্ৰভাৱৰ সন্মুখীন হোৱা যোগ পোৱা যায়। যদি এই যোগবিলাক উপযুক্ত প্ৰতিকাৰ কৰা নাযায় তেতিয়াহ'লে বৈবাহিক জীৱনত বহুত অশান্তিৰ সৃষ্টি হয়। হয়তো ইয়াৰ প্ৰভাৱতেই গিৰিয়েকৰ মৃত্যু, সন্তান জন্ম হোৱাত সমস্যা, পাৰিবাৰিক অশান্তি, বিভিন্ন ধৰণৰ সমস্যাই দেখা দিব পাৰে। কিন্তু এইবিলাক আমাৰ মানুহবিলাকে পাহৰি যায়, যাৰ বিনিময়ত জ্যোতিষীৰ ওচৰত যোৱাৰ পিছত এজন জ্যোতিষীয়ে বিভিন্ন দিশ চালি যাতে চাইও গম নাপায় যে তেওঁ কিহৰ বাবে ভুগি আছে। বহুতো মহিলাৰ আদ্য ঋতু হোৱা সময়ত কি যোগ পাইছিল, কোনবাৰে তেওঁ আদ্য ঋতু হৈছিল, বাৰ দোষেই পালে নে লগ্ন দোষেই পালে নে তেওঁ অন্য কিবা যোগেই পালে, এইবিলাক বিচাৰ কৰা নাযায়। মাত্ৰ তেওঁ যদি জ্যোতিষীৰ ওচৰত যায় অকল শুৱনিখন লৈ যায়, অৰ্থাৎ কুষ্ঠিখন লৈ যায় দেখুৱাই দিয়ে। কুষ্ঠিত থকা দোষখিনিহে মাত্ৰ জ্যোতিষীজনে চালি জাৰি চাই তাৰ ওপৰত মন্তব্য প্ৰকাশ কৰে। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে তেওঁ আদ্য ঋতু হোৱা সময়ত দোষ যিখিনি পাইছিল সেইখিনি ভোগ কৰা নাই, কিন্তু সেইখিনিতো গোপনভাৱে থাকি যায়। যেতিয়া এজনী ছোৱালীয়ে প্ৰথম ঋতুমতী হয় তেতিয়া তেওঁৰ লগ্ন দোষ চাব লাগে, তেওঁৰ সপ্তম স্থান চাব লাগে, তেওঁৰ সন্তানৰ স্থান চাব লাগে আৰু তেওঁ কি যোগ পাইছে, যেনেকুৱা ধৰি লওক প্ৰতিহিতা, কান্তা, সুভগা, এইবিলাক যোগতো প্ৰতিকাৰ নাইয়ে। যদি তেওঁ বেশ্যা যোগ পাইছে, দুহিলা যোগ পাইছে, দুৰ্ভগা যোগ পাইছে, প্ৰতিহীনা যোগ পাইছে, এইবিলাক যোগ যদি পাইছে তাৰ প্ৰতিকাৰ কৰাটো নিতান্তই প্ৰয়োজন। যদি সেইবিলাক প্ৰতিকাৰ নকৰে কিন্তু তেতিয়াহ'লে তেওঁৰ সাংসাৰিক জীৱনটো দুখময় হ'ব আৰু সংসাৰৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰিবই। এতিয়াও সমাজত বহু মহিলাক দেখা যায় যে সিহঁতে কিবা এটা ডিপ্ৰেশ্যনত থাকি থাকে। ইয়াৰ অৰ্থটো হৈছে যে তেওঁ আদ্য ঋতু হোৱা সময়ত, তেওঁ ঋতুমতী হোৱা সময়ত যিখিনি দুখ পাইছিল সেইখিনি যদি খণ্ডন কৰা নাই তেতিয়াহ'লে তেওঁ এনেকুৱা দোষৰ সন্মুখীন হ'ব। এইটো স্বাভাৱিক আৰু সেইটো তেওঁ পাহৰি যায় বা সেইটো ভাবি থকাৰ সময় নাথাকে। মাত্ৰ আমাৰ সাধাৰণতে দেখা যায় আৰু জনা যায় যে আমাৰ জন্মকুণ্ডলী মতে চব কাম হৈ থাকিব, হয়, কিন্তু আনুষংগিক হিচাপে মহিলাসকলৰ এইটো চাবই লাগে আৰু ইয়াৰ প্ৰতিকাৰ কৰাটো নিতান্ত প্ৰয়োজন। আগতে হওক বা পিছতে হওক, অৱশ্যে লগে লগে কৰিব পাৰিলে বেছি ভাল। কিন্তু বিবাহৰ পিছতো কিছুমান দেখা যায় যে তেওঁলোকে এতিয়াও মোকো বহুত মানুহে কৈছে যে আমাৰ এনেকুৱা দুখ পাইছিলোঁ কিন্তু প্ৰতিকাৰ কৰা নহ'ল, সেইকাৰণেই ভুগি আছোঁ নেকি। হয়, সেইকাৰণে তেওঁ ভুগিব লগা হৈছে। তেখেতসকলে সুধিছে এতিয়া কিবা এটা কৰিব পৰা যাব নেকি। অৱশ্যে এটা ভগৱানৰ ওচৰতনো তেওঁ শৰণাপন্ন হোৱাতে বা দোষটো খণ্ডনৰ কাৰণে কৰি চালে কোনো ধৰণৰ ক্ষতি নাই।
কৰিব পাৰে, হয়তো তেওঁ উপকৃত হ'ব পাৰে। কিন্তু দৰাচলতে সাধাৰণতে আমি এটা কাম কৰা উচিত যে আমাৰ যদি কোনোবা ছোৱালীয়ে ঋতুমতী হয়, বিবাহৰ পূৰ্বে তেওঁৰ যি দোষ থাকে সেই দোষটো খণ্ডন কৰাটো উচিত। তেতিয়াহ'লে সুস্থ সবলভাৱে সমাজত সুন্দৰ এখন সংসাৰ কৰি চলি থাকিব পাৰে। গতিকে আজিৰ ভিডিঅ'টোৰ দ্বাৰা এইটোৱে জনোৱা হ'ল যে যদি কোনো ছোৱালীয়ে আদ্য ঋতু অৰ্থাৎ ঋতুমতী হোৱা সময়ত কিছুমান অশুভ দোষ পাইছে, তেতিয়াহ'লে সেইটো বিবাহৰ পূৰ্বে খণ্ডন কৰাটো উচিত। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।